লগত লগ পোৱা ডিলে হোৱা কাৰণটো এইটোৱে হৈছে যে ইলেকশ্যন যি ৰেজাল্ট দিনা সেই আমাৰ ঘৰত একটা ঘটনা হৈছিলে 8টাকৈ যিটো পেট্ৰল বম ঘৰত পেলাইছে ঘৰ জুই জ্বলাবলৈ ইয়াৰ পিছত ৰথডাল তাত কিবা কি কয় বস্তা বান্ধি জুই জ্বলাই সিটো পেলোৱা হৈছে এইবিলাক গোটেই ঘটনা হোৱাৰ কাৰণে পুলিচ লগত ব্যস্ত হৈছে যিয়ে হওক সেইটো হ'ব নালাগিছিলে সেইটো ইলেকশ্যন হাৰিব জিকিব সেইটো একটা প্ৰক্ৰিয়া হয় সেইটো কাৰণে আপোনালোকক মতাটো এইটোৱে যে গোটেই ইলেকশ্যন ৰিজাল্ট যিয়ে হওক যে আমি এইটো যিসকলে আমাক ৰেছপন্স দিছে আমাক ভোট দিছে সকলো আৰু আমাৰ যিকেইটা কৰ্মী আমাৰ লগত আছিলে ইমান কষ্টকৈ কাম কৰিছে সকলোকে আমি ধন্যবাদ দিছোঁ আৰু আমাৰ যুঁজ ভালেমান কিবা হৈছে কঠিন হৈছে কাৰণ আমাৰ তাত ক'ব গ'লে আমাৰ তাত ৰিচোৰ্চেছ নাই আমাৰ চৰকাৰ নাই আমাৰ তাত টকা পইচা নাই এই টকা পইচা নোহোৱাৰ মাজতো আমি কওঁ যে আমাৰ যুঁজ ভাল হৈছে আৰু কিছুমান কথা চিন্তা কৰিবলগীয়া আনএক্সপেক্টেড হয় ৰিজাল্টকেইটা যি ধৰণত আমি এক্সপেক্ট কৰিছিলোঁ সেইটো হোৱা নাই আৰু আমাৰ অসমত যিটো প্ৰেডিকশ্যন মতে যদি চায় ৰিজাল্ট যিটো পাইছে আমাৰ চিফ মিনিষ্টাৰো প্ৰেডিক্ট কৰিছে ইমান হ'ব ৱৰ্ছ হ'লে 88 হ'ব বেটাৰ হ'লে 90 হ'ব বেষ্ট হ'লে 100 হ'ব এনেকুৱা কোৱাটো সেইটো মতে হ'লেতো ইলেকশ্যন পাতিয়ে লাভ নাই এইটো আমি কওঁ যে চিলেকশ্যন টাইপ হৈছে যি হওক প্ৰক্ৰিয়াটো শেষ হৈছে আমি ধন্যবাদ দিছোঁ আৰু আপোনালোকেও আমাৰ লগত ইলেকশ্যন সময়ত যিমান সদায় যোগাযোগ কৰি আছে আমাক সহায় কৰিছে আপোনালোককো ধন্যবাদ দিছোঁ আৰু বেলেগ আমি আজি এই প্ৰেছত আমি বিশেষ ক'বলগীয়া নাই একটাই কথা যে আমি চৰকাৰৰ লগত থাকিম সদায় যিকেইটাৰ কাম ভাল ৰাইজৰ কাৰণে কৰি যায় কিন্তু এজ এ কংগ্ৰেছ পাৰ্টি আমাৰ আইডিঅ'লজি আছে আমাৰ বিশ্বাস আমাৰ প্ৰিন্সিপল আছে সেইটো মানে আমি সদায় ধৰি ৰাখিম আৰু আমি অহা দিন আমি ৰাইজৰ তাত আকৌ বেছিকৈ যায় ৰাইজৰ লগত যিয়ে ৰাইজৰ বিৰোধী কাম হয় সেইটো সদায় আমি ৰাইজৰ কাৰণে আমি মাতি আহিম সেইটো আমি সেইটোৱে আমাৰ কিবা থাকিব কি কয় সিদ্ধান্ত থাকিব আৰু সেই ইলেকশ্যনত যিসকলে জিকিছে আমি কংগ্ৰেচুলেশ্যন দিছোঁ আৰু জনসাধাৰণ ৰাইজখনে ভালকৈ কাম কৰি যায় যাতে যেন আগৰ দিনৰ নিচিনা নানা ধৰণৰ মানুহসকলক যি পে'মেণ্ট দিব লাগে কণ্ট্ৰেক্টাৰ পে'মেণ্ট নাই কাৰাপশ্যন সেইবিলাক যাতে নহয় চেণ্ডিকেট ৰাজ সেইবিলাক কমাব লাগে প্ৰতিশ্ৰুতি যিকেইটা দিছে যাতে সকলো সম্পূৰ্ণ হয় সেইটো আমি বিচাৰিছোঁ আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ হিচাপে আমি সকলো যিটো ৰাইজৰ যিটো প্ৰয়োজনত আমি সকলো সময়ত আমি ৰাইজৰ লগত থাকিম আৰু সেই যিটো ঘটনা সেইবোৰ সেইটো হ'ব নালাগে মোৰ ঘৰত যিটো হৈছে কাৰো ঘৰত হ'ব নালাগে আৰু এইটো ষ্ট্ৰংলি মই এইটো কণ্ডেম কৰিছোঁ আৰু শান্তি গোটেই কাৰ্বি আংলং আৰু অসমত বজাই ৰাখিব লাগে আমাৰ বেংগলৰ দৰে ইয়াত হ'ব নালাগে সেইটোৱে মই কামনা কৰিছোঁ